ঐ কি কৰিছা কি কেছা ক আকৌ কি কৰিছা নাই নাই আছো মন বেয়া নেকি নাই কচোন ফোন কিয় কৰিছা মানে তোক মই ফোন কৰিব নোৱাৰো নেকি নিজেতো আজিকালি ফোনে নকৰা মোৰ লগত ভালদৰে কথাই নাপাতা আৰু মই ফোন কৰিলে সোধা কিয় কৰিছা অ এতিয়াহে বুজি পাইছো তই মানে বেলেগ কোনোবা পাইছা মোৰ গোখানীজনী মোৰ নামনি অভিমানী বিয়াজনী এই কণা কণা বন্ধ কৰচোন তই অকলে যিমান মোৰ তেজ খোৱা নহয় আৰু দ্বিতীয় এজনীক লৈ মোৰ মৰিব মন নাইও এজনী হা কি কৰি তই মই তোৰ তেজ খাওঁ হা হ'ব যা আজিৰ পৰা তোৰ লগত কথাই নাপাতো বাই শুন কি ছোৱালী ফোনটো কাটিয়ে দিলে এতিয়া যদি মই এটা অভিমানো নাভাবো নহয় তাই আৰু হৈ গ'ল মহাভাৰতখন লগাব আৰু এতিয়া হেল্ল' ক অথনিৰ পৰা যে ফোন কৰি আছো ৰিচিভ কৰিব নোৱাৰা নেকি নোৱাৰো এতিয়াহ'লে কি কৰিলি তেনেহ'লে এনে হ'ব তোৰ অভিমান বন্ধ কৰচোন চাওঁ অকণমান মৰম দিয়া না এক চৰ দিম আঁতৰ হ হৈ এজনী তোৰ কাষত মই নাই নহয় আঁতৰতে আছো কেনেকৈ মোক চৰিয়াবি তই বকি নাথাকচোন এনে মোৰ মন বেয়া কিয় কি হ'ল চানা তোৰ একো কাম নাই এনেকৈ হ'লে তই মোক কেনেকৈ পাবি আৰু জানাইচোন তোৰ অবিহনে মই থাকিব নোৱাৰো মোৰ কলিজা তই কিয় ইমান চিন্তা কৰিছ বাৰু এবাৰ এডিআৰ এক্সাম দিছোতো তোৰ এডিআৰি পৰীক্ষা অলকানন্দ গানটো কোনে লিখিছিল সেইটোও লিখিব নোৱাৰিলি আৰু বেটাই এডিআৰি সপোন দেখে এটাহে নোৱাৰিলো কিবা ঐ গৰু কথাই নকবি বেলেগ মাথা মাৰ মই কিয় মাথা মাৰিম তইচোন আছই আছামিছত একদম তই চাকৰি কৰিবি মই বহি খাম ল'ৰা ছোৱালীক চাম আকৌ মই মাইকী মোৱা নেকি তই হা আলবাল বকি নাথাক তোৰ মুখখনহে যি দেখা যাব পিছত এতিয়া চুপ থাক